ভাৰতৰ পৰ্যটনস্থলী গোৱাৰ এখন ব্যতিক্ৰমী হোটেল আটক ধুনীয়াকৈ নতুন ৰূপত সজাই তোলা হৈছে হোটেলখন হোটেলখনৰ মনোৰম পৰিৱেশে মোহিত কৰিব আপোনাকো এক সুন্দৰ বাতাবৰণৰ চৌপাশটোৱে সৃষ্টি কৰিব আপোনাৰ মনতো অনেক কৌতূহল উত্তৰ গোৱাৰ অঞ্জুনাস্থিত কাছা আহানা নামৰ এই হোটেলখন বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোৱাৰ এই হোটেলখনত এক ব্যতিক্ৰমী দৃশ্য যি দৃশ্য দেখিলে আপোনাৰো এজন অসমীয়া হিচাপে মন ভৰি পৰিব অসমৰ স্বাভিমান গামোচাই এক সুকীয়া সমাদৰ লাভ কৰিছে হোটেলখনত গোৱাৰ এই হোটেলখনত জিলিকুঠা দেখা গৈছে অসমীয়াৰ স্বাভিমান গামোচা উন্নত মানৰ এই হোটেলখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ সজাই থোৱা দেখা গ'ল অসমীয়াৰ স্বাভিমান গামোচা হয় গোৱাত উজলিছে এইবাৰ অসমীয়াৰ স্বাভিমান গামোচা গোৱাত মই বৰ্তমান উপস্থিত আছো এখন বিশেষ হোটেলত আৰু ইয়াত দেখা পোৱা গৈছে মোৰ সতীৰ্থই দেখাব অসমীয়াৰ স্বাভিমান যি গামোচা আছে গামোচা এইদৰে তেওঁলোকে হোটেলখনৰ সন্মুখ ভাগতে সজাই ৰাখিছে খুব সুন্দৰ পৰিৱেশ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে দৰ্শকে গম পাইছে যে অসমীয়া গামোচাই ইতিমধ্যে যোৱা 16 ডিচেম্বৰ 2022 তাৰিখে GI টেগ লাভ কৰিলে যি বিশ্ববাসীৰ মাজত এতিয়া গামোচা যি সমাদৰ আছিল পূৰ্বতকৈও আৰু অধিক গাঢ় হৈ উঠিছে আমাৰ অসমীয়া স্বাভিমান দেশ বিদেশৰ লগতে ৰাজ্যৰ চুকে কোণৰ লগতে আৰু ভাৰতৰ সকলো ধৰণৰ ৰাজ্যতে এতিয়া গোৱাটো এনেকে উজলি উঠা দেখা পোৱা গৈছে সন্মুখত দেখিছে এয়া তেওঁলোকৰ অভ্যৰ্থনা কক্ষত এই ধৰণৰ অসমীয়া গামোচা তেওঁলোকে খুব সুন্দৰকৈ সজাই ৰাখিছে সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ মই যত্ন কৰাইছো সতীৰ্থই দেখুৱাব এনেধৰণে তেওঁলোকে যি তেওঁলোকৰ সোমাই অহা পথটো সেই পথটোতে খুব সুন্দৰকৈ অসমীয়া স্বাভিমান গামোচা এনেকে জিলিকাই ৰাখিছে আৰু বৰ্তমান সময়ত মই এই হোটেলৰ যি তেওঁলোকৰ যি পৰিচালক আছে তেওঁলোকৰ সৈতে মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম জেটউইংছত জইন কৰিছো অক্টোবৰ মাহত ফাৰ্ষ্ট অফ এবছৰ হয় আৰু ইয়াতে আপোনাৰ দৰে আৰু কিমান মান অসমীয়া মানুহ এতিয়া মই যদি জেটউইংছৰ কথা ক'ব বিচাৰোঁ জেটউইংছ বেছিভাগ মানে মোৰ ক'ৰ বিজনেছটো আপোনাৰ ইনষ্টিটিউটৰ হয় তো আমি প্ৰমোট কৰিছোঁ যিমান মানে নৰ্থ ইষ্টৰ ষ্টুডেণ্ট আছে বা অসমৰে হওক সিহঁতক এডুকেশ্যনটো দিয়া এণ্ড দেন লাহে লাহে আমি প্লেচমেণ্টৰো চাই আছোঁ তাত এতিয়া এনেকুৱা হৈছে যে নৰ্থ ইষ্টৰ বহুতখিনি কালচাৰ বাহিৰলৈ মানুহবিলাকে নাজানে তো এতিয়া লাহে লাহে যেতিয়া আমি ওলাই আহোঁ বা আমাৰ নিজৰ কালচাৰটো দেখাব বিচাৰোঁ মানুহে খুব ভাল পায় হয় আজি আমি গোৱাত আহিলো অহাৰ পাছত আমি গৌৰৱ অনুভৱ কৰিছো যে আমাৰ অসমীয়া যিবোৰ আমাৰ অসমীয়াৰ গামোচা যি আমাৰ অসমীয়াৰ স্বাভিমান এই গোৱাত এখন ইমান ধুনীয়া পৰিৱেশত এখন হোটেলত ইমান ধুনীয়াকে তেওঁলোকে মানে আদৰণি জনাই ৰাখিছে ৰিচিপশ্যনত ৰাখিছে পোষ্টত অসমীয়াৰ গামোচা আমি খুবেই মনটো হোটেলখনৰ ভিতৰত সোমাওঁতে খুবেই মনটো ইমান মানে অতুল হৈ গ'ল ইমানেই ভাল লাগিল মানে আচৰিত মানে ক'ব নোৱাৰি আৰু যিহেতুকে পৰিৱেশটো অতি সুন্দৰ পৰিৱেশ নেচাৰেল পৰিৱেশ ইয়াতে মানে প্ৰাকৃতিক পৰিৱেশটো খুবেই ধুনীয়া বহুখিনিয়ে ভাল লাগিছে আৰু মই বিচাৰোঁ আহক আপোনালোকে অসমৰ পৰ্যটক আহক ইয়াতে আহি গোৱাত আহিলে এই হোটেলখনত এবাৰ সোমাই চাওক আপোনালোকে আৰু ইয়াৰ পৰিৱেশ মানে যি সুন্দৰ পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ সেই পৰিৱেশত বিলীন হওক আহি উত্তৰ গোৱাৰ এই হোটেলখনে অসমীয়াৰ বাবে প্ৰদান কৰিছে অন্য এক সুখবৰ অসমৰ পৰা গোৱালৈ যোৱা পৰ্যটকসকলক এই হোটেলখনে আগবঢ়াইছে এক বিশেষ ৰেহাই অতি ন্যূনতম মূল্যত হোটেলখনে অসমৰ পৰ্যটকসকলক যোগান ধৰে সুস্বাদু খাদ্যৰ লগতে থকাৰ ব্যৱস্থা অভিজিত দাস আৰু দীপজ্যোতি দাসৰ ৰিপৰ্ট আসাম টক্স